গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলো বৰ ভালেই আছে। নৱনীতা কিটচেনে ব্লগৰ অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ভিডিঅ'টো চাই থাকক। এই যে কচুৰ ডালটো দেখিছে, আজি মানে এইটো মই একদম নতুন এটা ৰেচিপি দিম। এতিয়া মিক্সাৰে গুচাই আছে, তৰ লগত বনাম। বহুতে খাইছে চাগে, যিসকলে নাই খোৱা খাই চাব আৰু স্কিপ নকৰাকৈ চাই থাকিব সম্পূৰ্ণ ভিডিঅ'। হেল্ল' গাইজ, আজি আলহী আমাৰ ঘৰত ভাত খাবলৈ মাতিছোঁ। বনাই আছোঁ এয়া চাওক, এয়া ৰঙালাও লগত বনাইছোঁ চিকেন, আৰু এয়া মাছ বনাইছোঁ আলু দি। অকণমান জানো এইখিনি কচু প্ৰথমতে বইল কৰি লওঁ। বইল কৰি এটা বুট দি দিছোঁ, বুটে সৈতে একেলগে বইল কৰিম। এইখিনি কচু অলপ হালধি দি বইল কৰি লৈছোঁ। এইখিনি কচু মোৰ বইল কৰা হৈ গৈছে। বেছি বইল কৰিব নালাগে, আকৌ পিছত ভাজিব লাগিব নহয়। এতিয়া এইখিনি গোটেই পানীটো টুকি লওঁ। এতিয়া মই এইবিলাক কেৰাহীত তুলি দিছোঁ, আৰু এইখিনি কচুখিনি এনেকৈ পানীটো নাইকিয়া কৰি ল'লোঁ। জামুক খাই আছোঁ, এইফালে বনাই আছোঁ। এখন বহুত পুৰণা কেৰাহী, লেতেৰা দেখি হেৰি নকৰিব আপোনালোকে আৰু। এয়া মায়ে জামুকটো খাই আছে। মায়ে জামুক সদায় খায়, আমাকো দিয়েহি, নিজেও খায়। চুগাৰ প্ৰেছাৰ ভাল যে। এয়া কেৰাহীত তেল দি দিলোঁ। তেলটো অকণমান বেছিকৈ দিছোঁ, এই কচু ভাজিটো অকণমান তেলটো বেছিকৈ লাগে। মাছ ফ্ৰাই কৰিছিলোঁ, গোটেই গেছটো লেতেৰা হৈ গ'ল। এতিয়া বনাই মেলিহে চাফা কৰিম আৰু। আজি মোৰ ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে নাৰিকল আৰু কচুৰ লগত দিয়া বুটটো, আৰু এইটো গৰম মছলা মানে লাগিবই আৰু। এতিয়া মই মাছৰ মাথাটো ফ্ৰাই কৰি লৈছোঁ। টেঙাটো অফ হৈ গ'ল, দেখুৱাই নহ'লে ফ্ৰাই। এতিয়া মোৰ ফ্ৰাই কৰা হৈ গৈছে, এইটো কাঢ়ি লওঁ। লগতে দিছোঁ এইখিনি আদা আৰু জলকীয়া পেষ্ট, কেঁচা জলকীয়া আৰু আদা পেষ্ট। এতিয়া মই এইখিনি অকণমান ভাজি লৈছোঁ। এতিয়া ইয়াতে দিম মই কাটি লোৱা নাৰিকলখিনি, জোখমতে হালধি আৰু জোখমতে নিমখ দিছোঁ। এতিয়া মই ইয়াতে কচুখিনি দি দিম। এতিয়া ইয়াতে কচুখিনি দি দিলোঁ। এতিয়া এইখিনি ঢাকন লগাই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। মানে এইখিনি এনেকৈ নবনাই, বহুত আৰু অলপ দেৰি লাগিব। ইয়াতে আপোনালোকে চেনি দিওঁ বুলিও দিব পাৰে, অকণমান ৰেড চিলি পাউডাৰো দিব পাৰে, মই নাই দিয়া। এতিয়া এইখিনি মানে একদম ভাজি টান হৈ যোৱালৈকে এইখিনি মানে ভাজিব লাগিব। পূৰা টান হৈ যোৱালৈকে পূৰা এনেকৈ লৰাই থাকিব লাগিব। ডাল এনেকৈ থৈ নিদিব আকৌ, এনেকৈ পানী থকাকৈ একদম টান কৰি তেল ওলাই যাবগৈ লাগিব, তেতিয়াহে ভাল হয়। ফাইনেলি মোৰ এইটো হৈ গ'ল। বুজিছে নাই, ইমান টান, একদম টান হৈ যাবগৈ লাগিব, টান হৈ যোৱালৈকে বজাত। এতিয়া মই ইয়াতে দিম গৰম মছলা। এতিয়া দিছোঁ গৰম মছলা, প্ৰায় আধা চামুচ হ'ব, জোখা নাই আৰু এনেকৈ দি দিছোঁ। এইখিনি লৰাই ফাইনেলি মোৰ এইটো কচু ভাজি হৈ গ'ল, ৰেডি। এতিয়া হেল্ল' গাইজ, মই এতিয়া বনোৱা মেলা সকলো হৈ গ'ল। এতিয়া ভাতটো দি দিছোঁ। একদম এতিয়া খাওঁতে লগ পাই আছোঁ। কোনো আলহীয়ে খাই আপোনালোককো দেখুৱাম। এয়া আমাৰ আলহীয়ে ভাত খাই আছে, আমাৰ বাইদেউ হয়। বাইদেউ কেনেকুৱা হৈছে খানা? বঢ়িয়া দেই, বঢ়িয়া নি? দাদা হাই কৰি দিয়ক, দাদাকে লাজ কৰে। কেনেকুৱা হৈছে খানা? ভাল হৈছে নি? মজা হৈছে দেই, মজা নি? খাই বৈ ক'ব কেনেকুৱা হৈছে। এয়া খাই বৈ বাইদেউ বহিছে। বাইদেউ কেনেকুৱা লাগিলে আজি? এ বঢ়িয়া দেই, একদম আল্টিমেট হয় নি? কচু ৰেচিপি বহুত বঢ়িয়া হৈছে। চাবলৈ কিন্তু ৰেচিপি চাই থাকো দেই, কিন্তু আজি তাইৰ হাতে প্ৰেক্টিকেলি খাবলৈ পালো আৰু মজা লাগিল খাই, বঢ়িয়া বনাইছে। এইজনে আকৌ এনেকুৱা চিঞৰিছে, ভিডিঅ' কৰিব লওঁতেহে চিঞৰিছে। এয়া আমাৰ ডাঙৰ বাইদেউ আহিছে, হাই কৈ দিয়ক। আমাৰ ধুনীয়া বাইদেউজনী, দুইজনী বাইদেউ ধুনীয়া, এইজনী বাইদেউ বেছি ধুনীয়া। বাইদেউ আকৌ নাই খোৱা দেই, বাইদেউ আকৌ নাই খোৱা, বাইদেউ দেৰিকৈ আহিছে। বাইদেউ পাছে পৰে, বাইদেউ নাপালে এনেই ক'ব আৰু। এয়া বাইদেউহঁত যাবলৈ ওলালে, যাবলৈ ওলাইছো দেই, ভাল লাগিল, ধুনীয়াকৈ খালো বলো। এতিয়া টাটা বাই বাই। টাটা বাই বাই আৰু। এতিয়া খাই বৈ অলপ বহিবলৈ আহিছোঁ। চব আমাৰ আলহীও গ'ল খাই বৈ। আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিবলৈ লৈছোঁ। যদি ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল লাগিলে তাত ধুনীয়া কমেণ্ট কৰি জনাব। যদি বেয়া লাগিলে তেতিয়াও কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাই আছোঁ।